তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। তো কি খবৰ আপোনালোকৰ? আৰু আশা কৰোঁ সকলোৱে ভালে আছে গাইজ। আৰু আজি ভাবিছে ৰাতিপুৱা লাইট চাইট জ্বলাই একদম কি নাই এইয়া ইফালে ছাৰে মানে উঠিব আৰু এতিয়া মানে আমি আজি শ্বুটিং আছে এটা হিমাংশু প্ৰসাদ দাস। তাৰপিছত তেখেতে এটা গান মানে নতুনকৈ হেৰি কৰিছে, সেনেকৈ যাম তাৰ শ্বুটিঙত, আপোনালোকক দেখাম তাতে বিহিন্দা চিন কি হয়। ইফালে ছাৰে টোপনি মাৰি আছে, কি কবে? গুড মৰ্ণিং। উঠিলো, শাৰী পালো আৰু জাষ্ট শাৰী পাই যেন পাই নাই নাই বাৰু। ৰাতি কাম কৰিছিলো আৰু এনেকে এডিটিঙৰ কি বুলি কয়, শাৰী পালো। এতিয়া আমি শ্বুটিঙত যাম, তো শ্বুটিংটো চাই থাকক কেনেকুৱা কি আছে, লগ পাম। বাই বাই। অ'কে, লগ পাম গাইজ, নে কি কোৱা? জয় আমাৰ গাইজ ইয়াতে মানে এনেকে শ্বুটিং চলি আছে। আমি ৰাস্তাৰ মাজত এনেকে শ্বুটিং কৰি আছো হা। আমি ইফালে মানে এনেকে বহুত সৰস্বতী মা এইবিলাক গৈ আছে, এনেকে সৰস্বতী মা ওলটিছে জংঘলতে মংগল। আৰু এইফালে আমি এনেকে মানে আৰু চলি আছে আৰু সকলোৱে একচুৱেলি অকণমান প্ৰব্লেম হৈছে মানে ড্ৰামা হেৰি ন, সেইটো কাৰণে অকণমান একো নাই, তথাপিও চবখিনি ঠিকে চলি আছে। কিন্তু সকলোৱে আমি কিন্তু একদম মুত, কাৰণ আজি সৰস্বতী পূজা, আমি আজি যাব লাগে কৰবাত আছো, কৰবাত দেখা পালে মানে বেয়া লাগে আৰু মানে মনটো পঠাব লগা হৈছে। এতিয়া যাব ফাৰ্ষ্ট টাইম দেখা পালো ইয়াতে আহি পেলাই, ফাৰ্ষ্ট টাইম দেখা পালো চিংগল বান্দা। এইটো চিংগল বান্দা আহিছে, ফাৰ্ষ্ট টাইম দেখা পাইছো চিংগল বান্দা। চাই থাকক গাইজ, এনেকৈ চলি আছে, থাকক চলি গাইজ। দেখাই আছো এইবাৰ কাপল চাইছে, এয়া চাই লওক। এইবিলাকে দেখা পালে আৰু ক'ত আৰু মনটো ভাল লাগব। আমি গাইজ আহি পালো এতিয়া মেঘালয়, আহি গেলো আৰু এনেকে হিমাংশু দা এইফালে মেঘালয় বৰ্ডাৰ আহি গলো গাইজ। বাকী আৰু এনেকে চলি আছে, অকমান কিবা কাৰণ খাই লওঁ আমি। সেইফালে পেট পুৰা তল কৰি ললি, এতিয়া খাবিয়ে। টেষ্টিং কৰিলো, ঠিকে আছে না, চব ভালে আছে না? আছে বঢ়িয়া। আৰু এইয়া ইয়াতে চেকিং কৰি আছে আজি, মানে আজি হাজাৰে সৰস্বতী না, আৰু আমাৰ লগত সৰস্বতী নাই যি, গতিকে মানে সেইটো কাৰণে আৰু বৰ লাগাই হৈ আমি এনেকে আহি গলো হোটেল খাই। হা আমাৰ সৰস্বতী শ্বুটিং। এইফালে আহি থাকোঁতে গাইজ হিমাংশুদাৰ ফ্ৰেণ্ডছ লগ পালে, এনেকে চেল্ফি উঠিলে। মানে মই ভিডিঅ'টো অফ কৰিছিলো না, সেইটো কাৰণে ভিডিঅ'টো ল'ব নাপালো। ফোন কৰিম বাৰু কিবা থাকিলে। হ'ব শ্বুটিং চলি আছে, আহি আছে অতি সোনকালে। মুরভিনিক তুমি মাতা মামা বুলি। হিমাংশু দা, গানটো কাৰ চেনেলত যাব কৈ দিয়া, চেনেলটোৰ নামটো যাব। হিমু টিভি নামৰ এটা ইউটিউব চেনেল, হিমু HIMU টিভি, তাতে পাই যাব। হেপী ফেমিলি ইউটিউব লিংকটো দি দিম, কিন্তু গানটোৰ লিংকটো নাপাম থাকে, মানে দিমে না সেইটো কাৰণে। তো আমি গাইজ আহি পালোহি আমি হেৰি এই পাথাৰখামা নাই, মানে পাথাৰখামা যাই পোৱা নাই, যাই পাম আৰু এইফালে অলপমান আগত গেলে 3 কিলোমিটাৰ বেছি আছে। এইবিলাক কিবা আলোচনা কৰি আছে, শুনকচোন। এইটো যাব মানে এনেকে এনেকুৱা ডাঙৰ পাহাৰ, ওখ পৰ্বত, নামনি অসম বুলি কয়। চশমা এইটো বেগটোত, এইটো লোকেশ্যনত ফাৰ্ষ্টত যাম গাইজ, দেখা আপোনালোকক, চাই থাকক। শ্বটটো কেনেকুৱা লাগিছে গাইজ কমেণ্টত জনাই দিব জুইকে। আৰু এইফালে বাইদেউ ফটো উঠি আছে, কিবা এটা কৈ দিয়ক। সৰস্বতী পূজা আজি আপুনি কলেজত থাকিব পৰা নাই, কেনেকুৱা ফিলিংছ? বেয়া লাগিছে। বেয়া লাগিছে, থাকিলে ভাল লাগিল হয়।
দিয়া সকলোৱে এনজয় কৰা এনজয় কৰক আজি সৰস্বতী বুলি আৰু আমি দুখৰ বিলাকত কান্দি থাকিম নেকি বুলি ভাবছে নেকি আমিহে বেছি এনজয় কৰি আছো গাইজ ক'ব গ'লে দিয়ক গাইজ আমাৰ গাড়ী বেয়া হৈ গ'ল ইয়াতে পাথৰ খাব এইফালে আহি আছিলো আৰু এনেকে এইয়া ৰছী লগাব অৱস্থা মানে কিবা ইঞ্জিনটোৰ কিবা মানে টিউল পাম্প যাম নে কিবা হৈছে আৰু মানে ভাগ্য ভাল গাড়ীত ৰছী আছে মানে এইফালে ৰছী লগাব এতিয়া আমি আৰু অকমান আগত মানে এখন গেৰেজ আছে না তাতে লৈ যাম আৰু এনেকে আৰু থিয়া জেগা না এইটো সেইটো কাৰণে মানে আমি এনেকুৱা সৰু গাড়ী মানে টানিবৰ কাৰণে অলপমান বহুত কষ্ট পাব সেইটো কাৰণে পাৰিলে চাই লওঁ এয়া বৰমেট খুলি দিলো আমাৰ গাইজ গাড়ীখন ফাইনেলি ভাল হৈ গ'ল মানে একচুৱেলি গেৰেজত মই নগলো সেইটো কাৰণে মানে আপোনালোকক ভিডিঅ' মই দেখুওৱা নহ'ল খুৰা হেপী বাৰ্থডে আজি ইয়াত পাৰ্টি চলি আছে আৰু এতিয়া মানে বিশেষ কথা পাতিব নোৱাৰিম এইফালে ছাৰে অকলে অকলে ললিপপ নাই মই নহয় হিমাংশুদা খাই আছে হিমাংশুদা ইফালে খাই আছে ললিপপ আৰু আমাৰ নাই এবাৰ ইহঁতেও খাব পাব গাইজ আমাৰ চাই থাকক দেই আহি পালো আমি জন্নত গাইজ চাই লওক অ' মাই ডগছ ভিউ দেখ ইয়াৰ মইতো ফিদা হৈ গৈছো খেলা দেখা পাই মানে একদম গাইজ এইবিলাক আনাৰসৰ গাছ এইবিলাক আনাৰসৰ গাছ আমি দাদাৰ পৰা পাৰ্মিশ্যন লৈ লৈছো এয়া দাদা ইয়াৰে মালিক হয় দাদা কিবা এটা কৈ দিয়ক চব মিছা কথা গাইজ এনজয় কৰি আছো আমি এতিয়া এনেকে এনজয় কৰি শ্বুটিং চলি আছে আৰু গাইজ আমাৰ সিফালে শ্বট চলি আছে মানে কি অকণমান মানে ভাগৰ লাগিছে দেই বহুত ভাগৰ লাগিছে সেইটো কাৰণে মানে অকণমান ৰেষ্ট লৈ আছো আমি এইফালে আছে সঞ্জীৱ দা কিবা এটা কৈ দিয়ক এয়া সঞ্জীৱ দা ড্ৰোনখন ওলাই আছে আজি আৰু এইফালে আছে ছাৰ কিবা এটা কৈ দে আজি একচুৱেলি সৰস্বতী পূজা আছিল তো আমাৰ আগেদিত 4খন বাইকত 4জনী ছোৱালীকে ধুনীয়াকে উঠি গৈছিল ল'ৰাৰ লগত তো দেখা পাই পেলাই ভাবা নাছিলো আজি সৰস্বতী পূজা বুলি ভাবাই নাছিলো তো দেখা পাই মানে অলপ ফিলিংছটো হৈছে মানে যদি আমাৰো এনেকৈ কোনোবা থাকিল হয় আমিও যদি গ'লো হয় কিবা এটা ভাল লাগিলে কিন্তু নহ'ব ভাই এতিয়া সেইবিলাক টাইম নাই এতিয়া কাম কৰিবই লাগিব ভাই কাম কৰিলে খাব পাম ন তো আজি আমি কাম কৰি আছো ইয়াতে শ্বুটিঙৰ কাম তো এয়ে জীৱন আৰু এনেকৈ জীৱনটো আমি আগুৱাব লাগিব আৰু তো আপোনালোকে ছাপোৰ্ট কৰিব ব্লগ চাই আছে ভিডিঅ' চাই আছে যিমান পাৰে শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু গাইছ সিফালে চলি আছে এনেকৈ মানে কি কৰিম কিন্তু এটা ভাল লাগছে কিন্তু ভিউটো ইয়াৰ বঢ়িয়া ভাই গাইছ মানে নষ্টেং ফিল হৈ আছে মানে একদম ওকে গাইছ ফাইনেলি আমাৰ শ্বুটিং পেকআপ আৰু এতিয়া আমি ভাত খাম ভাত খাওঁতো প্ৰত্যেকটা ব্লগত দেখাই পাই আপোনালোকে আৰু আজিও কেনেকৈ ভাত খাওঁ দেখাম আপোনালোকক ফাৰ্ষ্ট টাইম অকণমান এয়া গোটেই টিমটো আছে কিবা হিমাংশু দা কিবা এটা কৈ দিয়ক সরস্বতী মাই কি জয় ভদ্রকালী চাই থাকক গাইজ আছে গাইজ দিয়ক চাই ল'ব বঢ়িয়াকে কিবা ক'ব নেকি ছাৰ কি ক'ম চাই থাকক কথাটো লাইক কমেন্ট শেয়ার অল করে দিব থ্যাংক ইউ গাইজ দেখাইছো আৰু আপোনালোকক আৰু গাইজ এইফালে আহি একদম মানে ডাইৰেক্ট খোৱাত লাগি গৈছো এইফালে ছাৰহঁতে আছে এইফালে মই আপোনালোকৰ সৈতে কেমেৰা পাৰ্চন শ্ৰী দিগন্ত ৰাভা খাই আছো পুৰা এইফালে দাদাই খাই আছে খাইছে কেনেকুৱা হৈছে বঢ়িয়া বনাইছে এয়া ৰূপম দা আছে এইফালে বহি আমাক ভাত আঞ্জা বনাই বঢ়িয়াকে অকলে খোৱালে গাইজ
মানে ৰূপম দা কিবা এটা কৈ দিয়ক কি ক'ম বহুত দিনৰ মূৰত তোমাৰ লগ পালোঁ ইছুটোক লগ পালোঁ আৰু নকৰা কাম এটা কৰি গ'লোঁ কালি তাৰমানে যোৱাকালি ডেন্স আৰু ইছুটে ইমান ধুনীয়াকৈ শিকাইছে অলপ অলপ আহিয়ে গৈছিল ন ইছুত অলপ নহয় গোটেইখিনি হৈছিলে মানে ফিনিচিঙত হৈ গৈছিল আৰু মই ভাবিছিলোঁ কৰিব বুলি কিন্তু বেটলাক ডান্সটো যদি নকৰিলে ডেন্স কৰিলোঁ হয় খাব আজি ডেন্সটো চোৱাতকৈ ভাল আঞ্জা এখন খাওক মানুহে ডান্সটো ভালেই হৈছিল কিন্তু ডান্সটো কৰিলে এইটো নহ'লে যায় আয়োজনটো এই আজি একচুৱেলি খোৱা লোৱাবিলাক মানুহ একচুৱেলি কম আছিলে আৰু তাতে আৰু আজি ঠিককৈ পৰিলা চব পূজা সেইটো কাৰণে অলপমান প্ৰব্লেমো হৈ গ'ল সেইটো কাৰণে ৰূপম দা ধন্যবাদ ৱেলকাম আহিবা আকৌ আহিম নিশ্চয় এইফালে আছে ছাৰহঁতে এনে খোৱা হ'লে মই লাষ্টতে দেখা দিলোঁ এইফালে সঞ্জীৱ দা হাত ধুব লাগিছে তাৰপিছতো গাইজ লগ পাম আপোনালোকক নেক্সট ব্লগত এতিয়া যদি ব্লগটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু এতিয়া নহ'লে ৰাখোঁ নেকি এতিয়া বাই বাই লগ পাম